पता नहीं कौन सा ब्लॉग का शूट कर এনেকুৱা জোচ থাকিব पूरा ब्लैक आइसर होगा पूरा एक्सट्रीम लेवल কি হ'ব ओके सो गाइज आহি পালোঁ ক'ত আহিছোঁ এতিয়া আপোনালোকক কৈ দি আছোঁ আমি আজি আহিছোঁ গুৱাহাটী সোণাপুৰত দিচাং ৰিজৰ্টত আৰু কিয় আহিছোঁ আপোনালোকক এতিয়া দেখাই আছোঁ সন্মুখত যিটো বস্তু আছে না আপোনালোকে চোৱাৰ লগে লগে গম পাই যাব আমি কিয় আহিছোঁ তো আপোনালোকক দেখাই আছোঁ তো চাই থাকক একদম তো চাওক মোৰ কিমান ছাবস্ক্ৰাইবাৰ হৈছে দেখাই আছোঁ যাই আছোঁ এটা ভৰাই ভৰাই মাকক লগতে পঠাই থাকে মোবাইল দিয়ে ভৰাই ভৰাই মাকক बहुत दिन वेट कर बहुत कथा तार लग देखा আছে पृथ्वीराज ब्रो কি খবৰ সকলোৰে আশা কৰিছো আপোনালোকে ভালে আছে আৰু কি খবৰ একদম মজা তোমাৰ তো কেইটা কেইটা আহিলা হল 1 ঘন্টা মান 1 ঘন্টা মান হল বাকি খবৰ পাতি ভাল নে ভাল 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 আৰু পৃথ্वीराজৰ লগত বহুত টাইমৰ পৰা কথা হৈ আছিল কিন্তু আমি খুব ভাবি আছো লগ ধৰিম বুলি তো ফাইনালি আজি হৈ গল আৰু ভাল লাগে লগ পাই ওকে সো গাইস এজন লৰাৰ লগত আপোনালোকক পৰিচয় কৰাই দিছো আপোনালোকে জানে লৰাজন কোন কিন্তু এতিয়া চিনি পাব পাৰে ইয়ো চিনি পাইছে চিনি পোৱা নাই যদি আপোনালোকে এইটো ভিডিঅ' ক্লিপ চাওক তেতিয়াহ'লে গম পাব আপোনালোকে ল'ৰাজনক চিনি পাব সেইজন হ'ল এইজন ল'ৰা একবাৰ কৈ দিয়াচোন একবাৰ কৈ দিয়া কি কৈছিল একবাৰ এইটো মানে প্ৰেংক কৰিছিলো কি কৈছিলা কি তুমি এইটো কোৱা কি কৈছিলা কিবা নিত্যানন্দত কিবা লক্ষী পূজা চাবলৈ আহিছো বোলে দেখাই আছো আপোনালোক চাই লওক একবাৰ তাকে So guys, স্পেশালি গৈ আছো আৰু চাওক ক্ৰাউড কিবা কে আছে চাৰিয়ান কি কবা আসৱাৰ খাতৰা লাগিছে ভাই খাতৰা আৰু স্টেজ চাওক ভাই ইয়ত আহিছে লাগি কি আছে বিদেশত আৰু চাওক গাইস নহলে অনুষ্ঠান আমি পৰিচালনা কৰিব নোৱাৰি So guys, মানুহ চাওক না মানুহ আৰু ভাবক গম পাইছে
ওলাই যাওক চবে লেফ্ট সাইডটো অকণমান খালী কৰি দিয়ক প্লিজ ৰিকুৱেষ্ট আৰু আৰু এটা সম্বৰ্ধনা আমাৰ বিকাশলৈ এটা সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰে ইয়াত আছে मेरा नाम अनुराग है और आपको पता की है सर? मैं हमारा मीडिया है और क्या हुआ? लोकेशन पे मैं आया वो चेक करें आप ইয়াতে আছে কংকন দা কি খবৰ একদম ভাল আৰু আহিছিলে আমি গৈ আছোঁ আমাৰ অনুৰাগ ভাইক লগ ধৰিবৰ কাৰণে চাম কেনেকুৱা কি হয় বাকী আৰু জোচ কংকন দাৰ এইটো জোচটোৱে আল্টিমেট জোচ ইয়াত এনেকুৱা জোচ থাকিব লাগে আৰু ইভাগে আছে কুকুব্ৰ হেল্ল' কি খবৰ একদম বঢ়িয়া বাকী লাডাখ ৰাজ্য মাৰি আহিলা লাডাখ ৰাজ্য পুৰা ধুনীয়া। নেক্সট প্লেনিং কি নেক্সট প্লেনিং ভাবি আছোঁ বহুত জলদি এক্সট্ৰিম লেভেলৰ হ'ব এইটো পূৰা ব্লেক আইচত হ'ব পূৰা এক্সট্ৰিম লেভেলৰ হয়তো এতিয়ালৈকে এনাউন্স কৰাই নাই ভাইটি লগতে ফাৰ্ষ্ট এনাউন্স কৰি দিলোঁ যেতিয়া এক্সট্ৰিম লেভেল হ'ব বঢ়িয়া আৰু একবাৰ যাম সমীৰণ দাৰ লগত চেলফি যাওঁ সমীৰণ দা ইভাগে আমি ৰখি আছোঁ চাৰিজন আছে কি খবৰ सिराज दा ভাল লাগিছে रुको अकेले हमारे कुछ सब्सक्राइबर मित्र भी बोलेंगे कुछ क्या बोलोगे भैया कैमरा ही कैमरा लव यू सिराज दा लव यू সিরাজ দা কি খবৰ बहुत ভাল বহুত ভাল ইমান লেট কৰিলে যে ইমান লেট কৰিলে যে মই বেলেগ লগৰ ল'ৰাৰ বাইক কিনিলে তাতে গৈছিলোঁ আৰু টিকে ব্লগ আপোনালোকে চাই আছে যদি ভাল লাগিছে গড়া মাৰি লাইক সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব গমপাইছেনে হ'ব আজিকালি মানে सो मोर लोग देखिए ऐसे बाबू भैया सो बाबू भैया आसाम पे आकर कैसा लगा बहुत अच्छा लगा यार बहुत मजा आया सामी लोगों के साथ बहुत प्यार मिला और- और भाई का चैनल चेक कर लेना सब्सक्राइब और क्या चीज़ अच्छा लगा आसाम का लोगों का बिहेवियर लोगों का प्यार बहुत अच्छा लगा मैं सुबह से लेके पता नहीं कौन सा ब्लॉग का शूट कर रहा हूँ बट सब लोगों के साथ बहुत मजा आया थैंक यू सो मच भाई फोटो मारी